এভৰিৱান নমস্কাৰ মোৰ পম্পিছ ৰেচিপি চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ বগৰী আচাৰৰ ৰেচিপি। বহুত দিনৰ পৰা বগৰী আচাৰৰ ৰেচিপি দিম বুলি ভাবি আছিলোঁ আৰু সময় মিলা নাছিলে, সেইবাবে দিব পৰা নাছিলোঁ। আৰু মোৰ সময় মিলাওঁতে ইফালে বগৰী শেষ হোৱাৰ নিচিনাই হৈ গ'ল আৰু শেষত মই একেবাৰে শেষতহে বগৰীকেইটা পাৰি লৈ আহিলোঁ। এয়া ঘৰৰ বগৰী যে, সেইবাবে পিছত বনাম বুলি ভাবি থাকোঁতে শেষ হোৱাৰ নিচিনাই হৈ গৈছিলে। তেনেকুৱা হয় ঘৰত থাকিলে। আৰু এয়া মই বগৰীকেইটা পাৰি লৈ আহিলোঁ আৰু বগৰীকেইটা খুব মিঠা হয়, টেঙা নহয়, সেইবাবে মিঠা আচাৰ বনাম। যিহেতু বগৰীকেইটা মিঠা সেইবাবে, আৰু টেঙা হ'লে মই ইয়াৰ জ্বলা আচাৰো বনালোঁ হয়, কিন্তু টেঙা নহয় যিহেতু এবিধে বনাম। গতিকে এয়া মোৰ বগৰীকেইটা প্ৰায় 7-8 দিনমানেই শুকুৱালোঁ, যিহেতু ৰ'দটো বহুত ঢিলা আছিলে, বহুত দিনেই লাগি গ'ল আৰু শুকাই এয়া এইকেইটা হৈ গ'ল। আৰু এয়া মই ৰ'দৰ পৰা আজি বনাম বুলি লৈ আহিলোঁ। আচাৰৰ ভিডিঅ' এটা বনাওঁতে বহুত দিন লাগি যায় আৰু ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয়। গতিকে আপোনালোকে যদি ভিডিঅ'টি চাই আছে তেনেহ'লে ভিডিঅ'টিৰ শেষত লাইক এটা কৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া মই আচাৰখিনি বনাবৰ বাবে মছলা লৈ লৈছোঁ। এয়া পাঁচফোৰণ, আজৱাইন, ধনিয়া, মিঠি, কালজিৰা, শুকান জলকীয়া আৰু গুড় লৈ লৈছোঁ। আৰু মছলাখিনি মই এয়া ভাজি ল'লোঁ আৰু এতিয়া গুড়ি কৰি ল'ম। এয়া মিক্সিং জাৰত গুড়ি কৰি ল'লোঁ আৰু ইমান মছলা নালাগে, মই একেলগে গুড়ি কৰি লৈছোঁ আৰু এইখিনি অকণমানেই দি দিছোঁ। যিহেতু মই বগৰী বেছি লোৱা নাই, গতিকে মছলাও কমকৈ লৈছোঁ আৰু বাকীখিনি মই পিছত বেলেগ আচাৰ বনালে দি দিম বুলি একেলগে বেছিকৈ খুন্দি লৈছোঁ। আৰু এয়া বগৰীকেইটাৰ ঠাৰিবিলাক গুচাই ল'লোঁ আৰু এইকেইটা অকণমান ফালি দি ল'ম, তেতিয়াহে ইয়াতে মছলাবিলাক সোমাব। আৰু এইকেইটা মই এনেদৰে ফালি ল'লোঁ গোটেইকেইটা। আপোনালোকৰ অকণমান ছাপৰ্টে আমাক আগুৱাই যোৱাত সহায় কৰে, গতিকে ছাপৰ্ট কৰি থাকিব আৰু ময়ো সদায় ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। এয়া কেৰাহীখন পাতি দিলোঁ আৰু ইয়াতে অকণমান তেল দি দিম। মিঠা আচাৰত বেছি তেল দিব নালাগে, অলপমান দিলে হৈ যায়। আৰু এয়া তেলখিনি গৰম হোৱাত মই পাঁচফোৰণ আৰু কালজিৰাখিনি দি অকণমান ভাজি ল'ম। জুইকুৰা কমকৈ দি এইখিনি ভালদৰে ভাজি ল'ম যাতে জ্বলি নাযায়। আৰু এইখিনি ভজা হৈয়ে গ'ল মোৰ। এতিয়া বগৰীকেইটা দি দিছোঁ আৰু বগৰীকেইটা দিয়াৰ পাছত এইখিনি অকণমান সময় ভাজি ল'ম, 1 মিনিটমান সময়। বগৰীৰ জ্বলা আচাৰতকৈ মিঠা আচাৰে বেছি ভাল লাগে। যোৱা বছৰো মই বনাইছিলোঁ আৰু সোনকালে শেষ হৈ গৈছিলে, সেইবাবে এইবাৰো ভাবিলোঁ মিঠা আচাৰে বনাই দিওঁ। এতিয়া মই গুড়খিনি দি দিলোঁ আৰু গুড়খিনি দিয়াৰ পাছত গুড়খিনি গলি যোৱালৈকে ভাজি থাকিম। জুইকুৰা একেবাৰে কমাই ল'ম যাতে জ্বলি নাযায়। এইখিনি ভাজি থকাৰ সময়তে ইয়াতে মই মছলাখিনি দি দিম। মিঠা আচাৰত বেছি মছলাৰ দৰকাৰ নাই বাৰু, কমকৈ দিলেও হয় আৰু জ্বলা নিদিলেও হয়, কিন্তু অকণমান জ্বলা হ'লে খাই ভাল লাগে, জ্বলা মিঠা টাইপৰ হয়। আৰু এয়া মছলাখিনি দি এইখিনি ভালদৰে লৰাই ল'লোঁ আৰু ইয়াতে এতিয়া নিমখ দি দিম। অকণমান নিমখ দিলেহে খাই ভাল লাগিব, নহ'লে অকল মিঠা হ'লে খাই ভাল নালাগিব। এয়া নিমখখিনি দি দিলোঁ, বেছি দিব নালাগে, অকণমান দিলে হৈ যাব। নিমখখিনি দি ভালদৰে লৰাই লৈছোঁ আৰু এয়া মোৰ গুড়খিনিও গলি গৈছে আৰু মছলাখিনিও ভালদৰে বগৰীৰ লগত মিক্স হৈ গৈছে। আৰু এয়া মোৰ প্ৰায় হৈয়ে গৈছে এইখিনি। এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে আৰু মোৰ বগৰী আচাৰ প্ৰায় হৈয়ে গৈছে। আৰু এইখিনি সময়তে গেছ অফ কৰি দিম, নহ'লে বেছি শুকাই যাব। এয়া মোৰ বগৰীৰ আচাৰ ৰেডি। আৰু এয়াই আছিল আজি বগৰীৰ মিঠা আচাৰৰ ৰেচিপি। আজিৰ ৰেচিপিটো ইমানেই আছিলে, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। গতিকে আজিলৈ আহিছোঁ, সকলোকে বহুত ধন্যবাদ জনালোঁ।